1 2 3 Congratulations. আকৌ এবাৰ স্বাগতম জনাইছোঁ জ্যোতিষ শৰ্মা ব্লগিং চেনেলটোলৈ। নানা পেহা পেহী মাহা মাহী সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শৰ্মা ব্লগিং চেনেলটোলৈ। তো আজি মই আহিছোঁ চিপাঝাৰত এয়াৰটেল শ্ব'ৰুম এটা অ'পেনিং হ'ব, তালৈ আহিছোঁ। তো তাত কি কৰিলোঁ কি নাই কৰিলোঁ আপোনালোকে সকলো চাওক। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আপোনালোকে। ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আপোনারা গমে পাইছে এতিয়া মই ক'ত আছোঁ, এয়াৰটেল শ্ব'ৰুম এটাত আহিছোঁ চিপাঝাৰত। বৰ্তমান এয়াৰটেল শ্ব'ৰুমটো মুকলি কৰিব। তো মোৰ লগত আছে দাদা। তো এওঁ মোক ভিতৰলৈ লৈ যাব আৰু এতিয়া ভিতৰলৈ যাম। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। এতিয়া মানে কি হয় গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো বলক ভিতৰলৈ, বলক এতিয়া ভিতৰলৈ যাওঁ আমি। আমাৰ এয়াৰটেল চেলছ মেনেজাৰ ছাৰে যিকেইজনে উদ্বোধন কৰিব আহিছে ছাৰসকলে তেওঁলোকক হাত চেকৰ খেল খেলি আছে। দাদা ভিতৰলৈ লৈ যাব আমাক। বাৰু ঠিক আছে, আপোনালোকৰ মোৰ লগত আহি থাকক, একেলগে যাওঁ বলক। আৰু ভিতৰত কি পৰিৱেশ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে চিপাঝাৰত আহক, লখিমী ফ্ৰণ্টত এয়াৰটেল শ্ব'ৰুমৰ পৰা এখন এয়াৰটেল চিমৰ লগত DTH কানেকশ্যন এটা ল'বলৈ লওঁকে মানে ল'বই কৈছোঁ আৰু আপোনালোকক। এয়া বা বেলুন দুখন পাহাৰান কৰি তুলিছে বাপ্পা হাৰি, ইমান বেলুন লগাইছেনে বাবাই। বাইদেউ এটা দেখাব দেই। এইটো বাইদেউ থাকিব মানে আমাৰ এয়াৰটেল চেলছ মানে এইটো হেৰিখনত বাইদেৱে থাকিব আৰু বাইদেউ ল'ৰা বেছি নিদিম। আৰু এইটো হৈছে আমাৰ বাইদেউ মানে অৰ্ধাংগিনী বাইদেউ। বাইদেউৰ লগতো কথা পাতিম বাৰু, বেছি সময় নাই আমাৰ কথা পাতিলোঁ আৰু। মই বৰ্তমান আমাৰ এয়াৰটেল শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী অৰ্ধাংগিনী বাইদেউৰ লগত কথা পাতিব বিচাৰিছোঁ। তো বাইদেউ আপুনি কেনেকুৱা মানে আজি কেনেকুৱা উত্তেজনা হৈ আছে? আজি খুবেই ভাল লাগি আছে। আজি আমি বহুত আকাংক্ষিত মানে ষ্ট'ৰটো উদ্বোধন কৰিব ওলাইছোঁ। তেওঁলোক আহি পোৱা নাই। তো কিমান সময় পিছত আহিব বুলি ভাবিছে আপুনি? আৰু খুব বেছি 10-15 মিনিটৰ ভিতৰত তেওঁলোক আহি পাব। আমি খুবেই মানে উৎসাহিত হৈ ৰখি আছে। ঠিক আছে, একো নাই বাৰু। যি কি নহওক বাইদেউ আপুনি কি ক'ব? ভাল লাগিছে, বহুত ভাল লাগিছে। ইয়াতে নতুনকৈ ষ্ট'ৰটো হৈছে, বহুত ভাল লাগিছে। আৰু একদম আমাৰ এয়াৰটেল শ্ব'ৰুমটো ফ্ৰণ্টে এখন বহুত পুৰণি দোকান এখন আছে। তেওঁ ইয়াৰ বহুখিনি মানুহে চিনি পায়। তো তেওঁৰ লগত অলপমান কথা পাতিব বিচাৰিছোঁ। আপুনি কি ক'ব দাদা? আমাৰতো বহুত ভাল লাগিছে, সুবিধা হৈছে আমাৰ সকলো ৰাইজৰ ক্ষেত্ৰত সহায় আগবঢ়াব। সহজতে মানুহে কষ্ট নকৰাকৈ ওচৰতে সুবিধাখন আপোনাৰ ইয়াতে চিম কানেকশ্যন পাব, তাৰপিছত এয়াৰটেল হটস্পটত মানে এয়াৰটেলৰ যিকোনো কানেকশ্যনৰ সকলো বস্তু ইয়াতে পাই যাব। তো দাদা আপুনি কওক কথাখিনি। ইয়াত এয়াৰটেলৰ গোটেইখিনি সুবিধা হ'ব, যেনে এয়াৰটেল হটস্পট, পে'মেণ্ট বেংকৰ সুবিধা হ'ব, তাৰপিছত লগতে চিম কানেকশ্যন খন্তেক সময়ৰ ভিতৰতে মানে লগে পাব আৰু মানে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব পাৰিব লগে মানে ইমান প্ৰব্লেম নাই আৰু এতিয়াৰ পৰা গোটেইখিনি সুবিধা হ'ব। তো বাইদেউ আপুনি আৰু লাষ্ট টাইম আৰু এবাৰ কৈ দিয়ক। বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা সুবিধা হ'ল অলপমান কৈ দিয়কচোন বাইদেউ বাৰু। আপোনালোকে খুব সুবিধা পাব। এয়াৰটেলৰ আজিকালি নেটৱৰ্কটো খুবেই ভাল চলি আছে জিঅ'ত কৰি। গতিকে আপোনালোকে অনলাইন ক্লাছৰ ক্ষেত্ৰত বহুতখিনি সুবিধা পাব। আপোনালোকে এয়াৰটেলৰ কানেকশ্যন লওক, হটস্পট লওক। ঠিক আছে বাৰু। বাইদেউটো থমথমকৈ বহি থকা দেখা পাইছে। বাইদেউটো এনেকৈ থমথমকৈ সদায় এয়াৰটেল শ্ব'ৰুমটোতে বহি থাকিব আৰু বাইদেউৰ পৰা এয়াৰটেল চিম, DTH কানেকশ্যন, এয়াৰটেল পে'মেণ্ট গোটেইখিনি বাইদেউৰ পৰা ল'ব পাৰিব। বাইদেউৰ পৰা আহক আৰু DTH কানেকশ্যন লওক। আৰু এতিয়া কথা পাতিব বিচাৰিছোঁ सेंट्रल बैंक ऑफ इंडिया आलोचका पांच मैनेजर सर हो। सर आप क्या बोलेंगे आज, कैसा लगा यहाँ पे आके? मुझे बहुत अच्छा लगा यहाँ पर आकर। आज यहाँ चिपाझार के अंदर एयरटेल का जो ऑथराइज डीलर का यहाँ पर ओपनिंग हो रहा है। और जनता यहाँ के लिए जो एयरटेल का जो ट्रांजेक्शन है, एयरटेल का जो यहाँ पर बिजनेस हो रहा है, मैं दुआ करता हूँ कि ये एयरटेल का बिजनेस और आगे बढ़े। चिपाझार की जनता को जो एयरटेल का जो सर्विस है बहुत अच्छे से मिले। पहले बहुत प्रॉब्लम हो रहा होगा, समझ रहे हैं। अभी एयरटेल का सर्विस प्रोवाइडर यहाँ अपनी जो भी प्रॉब्लम हो जो आके यहाँ पर सर्विस प्रोवाइडर पे जो भी एग्जीक्यूटिव बैठे उसको बताइए, आपकी समस्या का जल्द से जल्द समाधान होगा। सर बात के बीच में ही आपको बोलो आपका घर कहाँ पे? मैं बेसिकली राजस्थान जयपुर से हूँ। मैं यहाँ पर सेंट्रल बैंक ऑफ इंडिया ब्रांच में पोस्टेड हूँ। और मैं यहाँ का नाम है जो एयरटेल डिस्ट्रीब्यूटर की यहाँ का जो ओपनिंग हो रहा है उसको मैं यहाँ से ओपन करने के लिए सर बहुत देर के बाद भी वेलकम ऐसा। थैंक यू वेरी मच। सर आप क्या बोलेंगे? थैंक यू सिर्फ थैंक यू। तो थैंक यू। तो এতিয়া ভিতৰৰ পৰা যাওঁ আৰু
এতিয়া আমাৰ এয়াৰটেল শ্ব'ৰুমটো উদ্বোধনী কৰিব চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আলোচকৰ ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰ ছাৰে। তো ব্ৰাঞ্চ মেনেজাৰ ছাৰে প্ৰথমতে এখন গামোচাৰে হেৰি জনাব, সম্ভাষণ জনাব। আপোনালোকে চাই থাকক। মাখন দিয়া হৈ গ'ল চব। এতিয়া ফিটা কাটিব আমাৰ ছাৰে। ছাৰ ফিটা কাটক জল্দি। এই কাটিলে ফিটা কাটিলে আমাৰ ছাৰে। ব'লক ভিতৰলৈ মস্ত এটা বোলে কেক আনিছে, কেকটো কাটো আমি গোটাইবিলাকে একেলগে লগ হৈ। তো কেকটো কাটো আমি, আহক কেকটো কাটো। কেকটো কাটিব হাহাকাৰ লাগি পৰিছে বাপ। এই আমাৰ কেকটো কাটিব আমাৰ দিব্যচৰৰ একমাত্ৰ পুতাকে। দা কোঠাৰ ভৰি যিহেৰি পাৰে সিহেৰি কেকটো সোনকালে কাটি পেলাই আজৰি হৈ সকলোৱে খালী হ'ল আৰু নেকি। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বহুত কথা পাতিব আছে আমাৰ এয়াৰটেল চেলছ মেনেজাৰ ছাৰৰ সৈতে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকে কেকটো খাওক, জল্দি খাওক। আপোনালোকে এইমাত্ৰ কেক চেক খাই ফিটা কাটি এয়াৰটেল শ্ব'ৰুমটো মুকলি কৰিলে। তো বৰ্তমান মই কথা পাতিব বিচাৰোঁ এয়াৰটেল চেলছ মেনেজাৰ ছাৰৰ সৈতে। তো আহক চেলছ মেনেজাৰ ছাৰৰ সৈতে কথা পাতোঁ। তো ছাৰ আপুনি এই শ্ব'ৰুমটোৰ বিষয়ে কি ক'ব বিচাৰিব? এইটো একচুৱেলি এয়াৰটেলৰ এটা এক্সক্লুচিভ শ্ব'ৰুম হয়। ইয়াত আপোনালোকৰ প্ৰিপেইড কাষ্টমাৰসকলক সকলো ধৰণৰ সুবিধা পাব ইয়াতে। আপোনাৰ নতুন চিমৰ যদি কানেকশ্যন লয়, নতুন চিমৰ সংযোগ পাব ইয়াত। আগত যদি চিম চলি থকা এক্সিষ্টিং চিম যদি বেয়া হৈছে, সেইটো চিম ইয়াতে সলনি কৰি ল'ব পাৰিব। তাৰ উপৰিও এয়াৰটেল পে'মেণ্ট বেংক যিটো আপোনালোকৰ কেছ উইথড্ৰ, কেছ ডিপ'জিট সকলো হ'ব। এয়াৰটেলৰ যিটো বেংকিং ছাৰ্ভিচ, সেই বেংকিং ছাৰ্ভিচটো সম্পূৰ্ণৰূপে পাব আপোনালোকে। এইখিনি আৰু এই শ্ব'ৰুমটো মানে বৰ্তমান তাৰিখা বুলি ক'ব লাগিব। দিব্য খুৰা বা দাদা হ'ব, চিনি নহওক। তো আপোনালোকক কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ। হয় কওক। আচ্ছা, বহুতদিনে সপোন এটা আছিলে এয়াৰটেলৰ ফালৰ পৰা। মোক বহুতদিনে কৈ আছিলে যে এটা ষ্ট'ৰ আমাৰ চিমত খুলিব লাগে। গতিকে আজি মোৰ বহুত ভাল লাগিছে। আজি গ্ৰেণ্ড ছাকচেছ। আজি এই ষ্ট'ৰটো চিপাজাৰসীভাৱে এৰি দিছোঁ। তেখেতসকলৰ সুবিধা হ'ব। যদি চিম চুৱেপ কৰিব লাগে, চিম যদি কিবা বেয়া হয়, তেখেতসকলে বাহিৰত যাব নালাগে। ইয়াতে আহিলে চিমখন তেখেতসকলে ঠিক কৰিব পাৰিব। তেখেত নতুন চিমৰ কানেকশ্যন ল'ব পাৰিব। তেখেতসকলে পে'মেণ্ট বেংক, আমাৰ এটা বেংক আছে, বেংকৰ জৰিয়তে তেখেতসকলে পইচা উইথড্ৰ বা ডিপ'জিট কৰিব পাৰিব। বহুত সুবিধা আছে। লগতে DTH ছাৰ্ভিচ যিটো হয়, সেইটো আমি ইয়াতে কানেকশ্যন অতি সোনকালে পাব বুলি ছাৰে ক'ব বিচাৰিছিল। তো আপোনালোক ইয়ালৈ আহিব, DTH কানেকশ্যন এটা ল'ব। তো চাই থাকক। এইখিনি ক'বলগীয়া। স্পেচিয়েলি তোমাকো বহুত বহুত ধন্যবাদ যি আমাক সহযোগিতা কৰাৰ কাৰণে। হয়, তো আপোনালোকৰ শুভেচ্ছা থাকিলে শ্ব'ৰুমটো যাতে আগলৈ আৰু ভাল হয়। মানে চিপাজাৰ বাকী সকলো মানুহ ইয়ালৈ আহে যাতে, আৰু এয়াৰটেল চিমৰ সৈতে DTH কানেকশ্যন এটা সকলোৱে লৈ যায় সেইটো আশা ৰাখিছোঁ। তো আপোনালোক ইয়ালৈ আহিব। চিপাজাৰত থকাখিনি বিশেষকৈ ইয়ালৈ আহিব বুলি বহুতে আশা ৰাখিছোঁ মই, আৰু ময়ো আহিম, আপোনালোকো আহিব, আৰু আপোনাৰ লগ বন্ধু মামা পাহা পেহী চবকে লৈ আহিব। বাইদেউ আপুনি কি ক'ব? বাইদেউ চিপাজাৰ বাসিন্দা, গতিকে আপুনি কৈ দিয়ক আপোনালোক ফ'ল' কৰে। আশা কৰিছোঁ মানে দৰকাৰলৈ আহি এয়াৰটেল ছাৰ্ভিচলৈ আহি চবে উপকৃত হ'ব বুলি। তো গোটেইখিনি ডিটেইলছ আপোনাৰ ডেছক্ৰিপশ্যনত পাই যাব। তো আপোনালোক চিপাজাৰত আহক আৰু এখন এয়াৰটেল চিমৰ লগতে এটা DTH কানেকশ্যন আপোনালোকে লৈ লওক। তো ধন্যবাদ। সকলোৰে লগত কথা পতা হৈ গ'ল, কিন্তু আমাৰ যুগলৰ সৈতে এতিয়ালৈকে কথা পাতিব হোৱা নাই। তো যুগলৰ সৈতে কথা পাতোঁ। যুগলৰ পোষ্ট পাই মই আহিছিলোঁ, ফেচবুক পোষ্ট পাই। তো যুগলৰ সৈতে কথা পাতোঁ। আহক, যুগল কোন হয় আপোনালোকক দেখুৱাই আছোঁ। যুগল কি ক'বা তুমি? মই এইটো আজি প্ৰায় 4 বছৰমান হ'ল ইয়াতে তাৰমানে কাম কৰিব। সেইকাৰণে ইয়াতে আহি বহুত ভাল লাগিছে আজি। আৰু হাজৰিকাপাৰাৰ মানুহবিলাক তাৰমানে আমাৰ ইয়াতে তাৰমানে আহিব পাৰে। সেইকাৰণে হাজৰিকাপাৰাখিনি আহিব আৰু নে কি যুগল? তুমি কণ্টেক্ট কৰি দিবাখিনি। তো যুগল ভাল লাগিলে তোমাৰ লগত পাই। ঠিক আছে। তো এটা কাম কৰি থাকিবা নেকি? আৰু আমাৰ যাতে এইটো তাৰমানে আগুৱাই যায়, সেইটো কাৰণে আমি তাৰমানে কামনা কৰিছোঁ আৰু। ঠিক আছে যুগল। বাৰু গৰমত খানা গৈছা ন তুমি? ভাল লাগিছে। তৰফৰ পৰা এয়াৰটেল শ্ব'ৰুমটোলৈ বহুত বহুত শুভেচ্ছা থাকিলে। তো সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তো আপোনালোকে ইয়ালৈ আহিব আৰু এয়াৰটেল চিমৰ সৈতে এটা এয়াৰটেল DTH কানেকশ্যন এটা ল'ব বুলি বহুতে আশা ৰাখিছোঁ। তো আজিলৈ বাই বাই।